এভৰিৱান ওয়েলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছো দেই আজি আমি আহিছোঁ যোৰহাটত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনলৈ আজি পিছে অধিৱেশনৰ অন্তিমটো দিন কৰ্মব্যস্ততাৰ বাবে আগৰ দিনত আহিব পৰা নগলে সেইবাবে ভাবিলোঁ একেবাৰে অন্তিম দিনাখনেই আহোঁগৈ আৰু আজি পিছে মানুহৰ সমাগমটো অলপ কমেই দেখিছোঁ যেহেতু আমি ৰাতিপুৱাই আহিলোঁ লগৰজনীকে লগত লৈ অধিৱেশনলৈ আহিলোঁ সকলো যোৰহাটবাসী ৰাইজ ইয়ালৈ আহিছেই যিসকল অহা নাই তেওঁলোকে মোৰ ভিডিঅ'টোৰ দ্বাৰা চাব পাৰিব আমি পিছে গোটেইখিনি জেগা ফুৰিবলৈ নাপালোঁ যিহেতু সময়ৰ অভাৱ আছিলে 11টা বজাত গৈ ডিউটিও পাবগৈ লাগিব সেইবাবে গোটেইখিনি চাবলৈ নাপালোঁ অলপেই ওপৰৰ পৰা চাই গুচি আহিলোঁ আৰু সঁচাকৈ বহুত ধুনীয়াকৈ সজাই পেলাইছে আজি বৈকুণ্ঠ নামিলে যোৰহাটৰ বুকুলৈ ভুলৰি আহিলে ভকতৰ মাজলৈ কাকডোঙাৰ পাৰতে পূজালে ভকতিৰ পাণ এৰাল তুলি পথাৰত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত জাতি জনজাতিৰ ধৰ্ম সংস্কৃতিৰ অতীত ভৱিষ্যতৰ জয় গুৰু শংকৰ মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব See you my next video. Love you guys. Bye bye.